Hello guys, welcome back to my channel. আজি আমি বনাম তিলৰ বৰফি। তাৰ বাবে প্ৰথমতে আমি তিলখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছো আৰু এখন শুকান কেৰাহীত আমি বাদাম অকণমান ভাজি লৈছো। ইয়াত আমি 1 কাপ তিল লৈছো, বাদাম আধা কাপ লৈছো আৰু লগতে 1 কাপ গুড় লৈছো। এতিয়া আমি তিল আৰু বাদামখিনি মিক্সিত ভালদৰে পিচি লম। এতিয়া আমি এটা কেৰাহীত গুড়খিনি দিছো আৰু তাৰ লগতে অলপমান পানী দিছো যাতে গুড়খিনি ভালদৰে গলি যায়। গুড়খিনি আমি ভালদৰে লৰাই থাকিম যাতে ভালদৰে গলি যায়। এয়া দেখিছেনে গুড়খিনি আমাৰ গলি গৈছে। ইয়াত এতিয়া আমি পিচি থোৱা বাদাম আৰু তিলখিনি দি ভালদৰে মিহলাই দিম আৰু এইখিনি অলপ সময় লৰাই থাকিব লাগিব লো ফ্লেমত। এইখিনি ভালদৰে মিহলি হৈ অলপমান গোটা লাগি গৈছে। এতিয়া আমি এইখিনি নুমাই লম আৰু প্লাষ্টিকৰ এটা বেগত সোমাই লম। এইখিনি মন কৰিব যাতে এইখিনি আপোনালোকে গৰমে কৰে, ঠাণ্ডা হোৱাৰ পাছত কৰিব শাস্তি হ'ব। এইখিনি আমি প্লাষ্টিকৰ বেগটোত ভালদৰে স্প্ৰেড কৰি লম। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব নাপাহৰিব আৰু কেনেকুৱা পালে মোক নিশ্চয় জনাব। এতিয়া আমি বেলনা এখনৰ সহায়েদি তিলখিনি সমান কৰি লম। মন কৰিব যাতে এইখিনি বহুত পাতল নহয়। বেছি পাতল হ'লে ভাঙি যাব, খাবলৈ ভাল নালাগিব। এয়া আপোনালোকে দেখিবলৈ পাৰিছে, আমি দেখুওৱা ধৰণে কৰিব। এতিয়া আমি প্লাষ্টিকটো ওপৰৰ ফালে এৰুৱাই ল'ম। তিলখিনি হাতেদি চুব পৰা ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে কাটিব পাৰে। বেছি ঠাণ্ডা হোৱাৰ পাছত যদি আপোনালোকে কাটে এইখিনি ভালদৰে কাটা নাযাব, ভাঙি যাব। এইখিনি অলপমান গৰমে থাকোঁতে ভালদৰে কাটিব। আপোনালোকে যিকোনো শেপ দিব পাৰে। আমাৰ তিলৰ বৰফি কাটি হৈ গৈছে। বৰফিখিনি ভালদৰে ঠাণ্ডাও হৈছে। আপোনালোকে বহুত দিনৰ বাবে এইখিনি ষ্ট'ৰ কৰি থৈ দিব পাৰে। এয়া আমাৰ তিলৰ বৰফি ৰেডি হৈ গ'ল। ঠাণ্ডা হোৱাৰ পাছত ধুনীয়া টান হৈ যায়। যদি আজি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।